हेलो नमस्कार मैं मेरी अन्य एटी भिडिओ स्वागत जनाइছো मैं বনাম আজি শিঙি মাছ আৰু ভেদাইলতাৰ আঞ্জা শিঙি মাছ আৰু ভেদাইলতাৰ আঞ্জা জানে সবে বনাব তথাপিও মই যেহেতু ঘৰত খাবৰ কাৰণে বনাইছিলো ৰেচিপিটো শেয়াৰ কৰিলো ইয়াতে তেল আৰু পিয়াজ অকমান দি দিছো কেঁচা জলকীয়া দুটা দি অকমান ভাজি লম এইখিনি ভাজি লৈ ইয়াতে মই দি দিম অকমান পানীখিনি এটু কাৰণে মছলাখিনি যেহেতু তেলত দিলে দই উঠিব পাৰে এটু কাৰণে দি দিম এই আদা নহৰুৰ পেষ্ট এইখিনি আদা নহৰুৰ পেষ্টখিনি দি দিম ইয়াতে দি কেনে ভাজি অকমান পানী দি দিম তাৰ পিছত মছলাখিনি দি অকমান আদা নহৰু কেঁচা জলকীয়াৰ পেষ্টখিনি দি দিলো এইখিনি অকমান ভাজি লম ভাজি ইয়াতে অকমান পানী ঢালি দিম মই দি কেনে মজিখিনি মছলা মই ৰেডি কৰি থৈছো যেনে জিৰা ধনিয়া জালুক তাৰ পিছত হালধি নিমখ এইখিনি মই ইয়াতে দিম যাতে মছলাখিনি লাগি নধৰে এটু কাৰণে পানীটো দি দিলো অকমান জলকীয়া গুড়িও দিছে এইখিনি নিদিলো কথা নাই মই এনে দি দিলো আৰু মানে জ্বলাৰ কাৰণে জ্বলা বেছি খাও যেহেতু এনেকে দি দিলো এইখিনি অকমান তেল উঠালৈকে ভাজি লম ভাজি লৈ এতিয়া মই শিঙি মাছখিনি বহাই দিম শিঙি মাছখিনি এটা কথা মই আকৌ নিমখেৰে ধুইছো যেটো এটা কলা শিঙি মাছৰ ওপৰৰ বাকলিখিনি কলা মই কৈ দিলো নিমখেৰে ধুই থৈছো একেবাৰে সাফা হৈ গৈছে নহলে কলা হৈ থাকিলে কলা হৈ থাকে একে মাছখিনি দি ভালকে মই অকমান ভাজি লম দুবাৰ তিনিবাৰ মান পানী দি কেনে পানীটো খুৱাই ভাজি লম পানী দি কেনে মই তিনিবাৰ মান ভাজি লৈছো কাৰণ কিছুমানে শিঙি মাছখিনি হালধি নিমখ দি ফ্ৰাই কৰি লৈ ফেলে বনাই মই হেনেকে বনোৱা নাই কেঁচাই বনাইছো মজা কেনে ভাজি কেনে বনাইছো এনেকে অলপ সোৱাদ বেছি লাগে মই এনেকে ভাল পাও ঢাকন লগাই ভাজিছো এনেকৈ এতিয়া মই ভেদাইলতাৰ ৰসখিনি ইয়াতে দি দিম ওপৰত ইয়াতে দি দিম দি কেনে অকমান ভাজি এনেকে বনাম আঞ্জাটো এতিয়া ভেদাইলতাৰ ৰসখিনি ঢালি দিছো ঢালি দি গোটেইখিনি একলগত দি দিছো মই দি কেনে মই এইখিনি উতল আহিব দিম এইখিনি মানে যিখিনি মই ৰস দিছো ইয়াতে মই আধা হ'ব দিম এইখিনি মানে গোট লাগি যাব লাগিব আঞ্জাখিনি ৰসখিনিটো মই পানী দি কেনে মিক্সিত মাৰি লৈছো লৈ কেনে চেকনি দি চেকি লৈছো এটো পাই নাই মই মানে ওপৰৰ যিটো পাতৰ সেই যিটো হেৰিটো এটো দিয়া নাই মই অকল ৰসটোহে দিছো পাতে দি দিয়া নাই মানে মই চেকি লৈছো চেকনি দি এতিয়া গুটে ৰসখিনি দিছো এনেকে উতলাই আধা যিখিনি দিছিলো তাৰ আধা হোৱালৈকে উতলাই ৰাখিম এনেকে উতলাই যেতিয়া আধাখিনি হ'ব তেতিয়া মই আঞ্জাটো নমাই দিম আপোনালোকে দেখাই পাইছে এনেকে মই বনাইছো আঞ্জাটো এনেকে উতলাই আধা হোৱালৈকে কমি আহি আছে সোৱাদ হালধি নিমখ এইবিলাকটো সোৱাদ অনুসৰি দিছো দেখা পাইছে মই আৰু লাষ্টত মই অকমান গৰম মছলাৰ গুড়ি ওপৰত দি দিলো অপচনেল হয় মই দি দিছো যেহেতু বেমাৰীৰ কাৰণে বনালে দিব নালাগে মই যেহেতু ঘৰত খাবৰ কাৰণে বনাইছো বেমাৰ একো হোৱা নাই এনে বনাইছো এটো কাৰণে এনেকে দি দিলো গৰম মছলাৰ গুড়ি এনেকে দি কেনে আধা হোৱালৈকে এনেকে বনালো ৰেচিপিটো নিশ্চয় সকলোৱে ভালে পাব স্বাস্থ্যৰ কাৰণে যেহেতু ভাল এনেকে মই বনাই খালো যাতে নমাই উঠি থাকিবই নোৱাৰিলো মানে ভাতৰ লগতে